ধুনীয়া নাট্য কৰ্মশালা। এয়া বন সজাগতাৰ জৰিয়তে নাট্য চৰ্চাৰে আচলতে বন সজাগতা শীৰ্ষক আমাৰ এই নাট্য কৰ্মশালা। ইয়াত আমি ৱাইল্ড লাইফৰ লগত বা মাটি পানী বায়ু এইবোৰৰ লগত সম্পৰ্ক থকা এটা নাট্য চৰ্চাৰে আমি আগবাঢ়িছোঁ আৰু 15 দিনৰ অন্তত 19 তাৰিখে আমি এখন নাট মঞ্চস্থ কৰিম আৰু সেই নাটকখন হ'ব প্ৰকৃতিমূলক এখন নাটক আৰু সেই নাটকখন আমি পৃথিৱী বুলি আমি এতিয়ালৈকে দিয়া হৈছে। আৰু এখন নাটক আছে আমাৰ জোনাকীৰ পৃথিৱী, দুখন নাটক আমি মঞ্চস্থ কৰিম। আৰু যিহেতু এইখন আমি ৱাইল্ড লাইফ বা এনভাইৰনমেণ্ট ছায়েন্সৰ লগত জড়িত এই ছ'চাইটিটো, সেউজ ছ'চাইটিৰ উদ্যোগত যিটো বন্যম সাংস্কৃতিক ক্ষেত্ৰ আছে, গতিকে আমি নাটকসমূহো প্ৰকৃতিমূলকভাৱে আমি তৈয়াৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু প্ৰকৃতিমূলক নাটকৰে এই দুখন আমাৰ 19 তাৰিখে দিনতে আমি আৰম্ভ কৰিম। এখন হ'ল পৃথিৱী আৰু আনখন হ'ল জোনাকীৰ পৃথিৱী আৰু আমাৰ শীৰ্ষক হ'ল বন চৰ্চাৰে নাট্য চৰ্চাৰে বন সজাগতা। প্ৰশিক্ষক হিচাপে কোন কোন আছে? মই আচলতে প্ৰশিক্ষক নহয়, প্ৰশিক্ষক হিচাপে আছে সুজিত কটকী, তেওঁ নাট্য সন্মিলন শোণিতপুৰ জিলা নাট্য সন্মিলনৰ সম্পাদক। লগতে আছে সুদৰ্শন নাথ, তেওঁ নাটকৰ লগত বিশেষ ডাইৰেক্টৰ হিচাপে তেওঁ সমাদৃত বিভিন্ন জেগাত শোণিতপুৰ জিলাতে তেওঁলোক আছে। আৰু সহকাৰী হিচাপে আছে নাজমল হুছেইন ভূঞা আৰু তেখেতসকলে আছে। আৰু মাজে মাজে পলি হাজৰিকা আহিছে, য়োগা শিক্ষক আৰু নাটকৰ কিছুমান বডি মুভমেণ্ট ঠিক কৰিবৰ কাৰণে তেখেতসকলক ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়া হৈছে। তেওঁলোকে ধুনীয়া নাট্য কৰ্মশালা। এয়া বন সজাগতাৰ জৰিয়তে নাট্য চৰ্চাৰে আচলতে বন সজাগতা শীৰ্ষক আমাৰ এই নাট্য কৰ্মশালা। ইয়াত আমি ৱাইল্ড লাইফৰ লগত বা মাটি পানী বায়ু এইবোৰৰ লগত সম্পৰ্ক থকা এটা নাট্য চৰ্চাৰে আমি আগবাঢ়িছোঁ আৰু 15 দিনৰ অন্তত 19 তাৰিখে আমি এখন নাট মঞ্চস্থ কৰিম আৰু সেই নাটকখন হ'ব প্ৰকৃতিমূলক এখন নাটক আৰু সেই নাটকখন আমি পৃথিৱী বুলি আমি এতিয়ালৈকে দিয়া হৈছে। আৰু এখন নাটক আছে আমাৰ জোনাকীৰ পৃথিৱী, দুখন নাটক আমি মঞ্চস্থ কৰিম। আৰু যিহেতু এইখন আমি ৱাইল্ড লাইফ বা এনভাইৰনমেণ্ট ছায়েন্সৰ লগত জড়িত এই ছ'চাইটিটো, সেউজ ছ'চাইটিৰ উদ্যোগত যিটো বন্যম সাংস্কৃতিক ক্ষেত্ৰ আছে, গতিকে আমি নাটকসমূহো প্ৰকৃতিমূলকভাৱে আমি তৈয়াৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু প্ৰকৃতিমূলক নাটকৰে এই দুখন আমাৰ 19 তাৰিখে দিনতে আমি আৰম্ভ কৰিম। এখন হ'ল পৃথিৱী আৰু আনখন হ'ল জোনাকীৰ পৃথিৱী আৰু আমাৰ শীৰ্ষক হ'ল বন চৰ্চাৰে নাট্য চৰ্চাৰে বন সজাগতা। প্ৰশিক্ষক হিচাপে কোন কোন আছে? মই আচলতে প্ৰশিক্ষক নহয়, প্ৰশিক্ষক হিচাপে আছে সুজিত কটকী, তেওঁ নাট্য সন্মিলন শোণিতপুৰ জিলা নাট্য সন্মিলনৰ সম্পাদক। লগতে আছে সুদৰ্শন নাথ, তেওঁ নাটকৰ লগত বিশেষ ডাইৰেক্টৰ হিচাপে তেওঁ সমাদৃত বিভিন্ন জেগাত শোণিতপুৰ জিলাতে তেওঁলোক আছে। আৰু সহকাৰী হিচাপে আছে নাজমল হুছেইন ভূঞা আৰু তেখেতসকলে আছে। আৰু মাজে মাজে পলি হাজৰিকা আহিছে, য়োগা শিক্ষক আৰু নাটকৰ কিছুমান বডি মুভমেণ্ট ঠিক কৰিবৰ কাৰণে তেখেতসকলক ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়া হৈছে। তেওঁলোকে